নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নেপাহৰিব আজিৰ প্ৰথমটো খবৰ এটা ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ জমিয়তৰ লগত ভাল সম্পৰ্ক এতিয়া মুখ্যমন্ত্ৰীৰ মেহমুদ মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি আজমল এই বুলি এতিয়া বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে এনেধৰণে এতিয়া মুখ্যমন্ত্ৰীক সমালোচনা কৰা দেখা গৈছে সংবাদ মাধ্যমৰ আগত আমি আপোনালোকক সবিস্তাৰে জনাই আছো এই খবৰ মন কৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এতিয়া ৰকিবুল হুছেইনৰ বিস্ফোৰণ কংগ্ৰেছৰ দিনৰে পৰা জমিয়তৰ লগতে দৰহ মৰম আছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই বুলিও মন্তব্য কৰিছে আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে বুলিও ৰকিবুল হুছেইনে কৈছে লগতে ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে বুলিও তেখেতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মেহমুদ মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল বুলিও তেখেতে কৈছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোন আছে সেয়া সকলোৱে জানে বুলিও প্ৰকাশ কৰে পূৰ্বৰ পৰা এই জমিয়তৰ গোটটোৰ লগত মুখ্যমন্ত্ৰীৰ ভাল সম্পৰ্ক আৰু লগতে আজমলৰ জমিয়ত আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে মিলাপ্ৰীতি এই বুলিও এতিয়া ৰকিবুল হুছেইনে বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ ৰকিবুল হুছেইনৰ এতিয়া বিস্ফোৰণ সমগ্ৰ অসমবাসীৰ আগত দ্বিতীয়টো খবৰৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য ব্ৰিটিছৰ সংগ দিছিল RSSে এই মন্তব্য এতিয়া কোনে কৰিছে কিয় কৰিছে এই বিষয়ে আজি আপোনালোকক আমি জনাম সবিস্তাৰে জনাম এতিয়া আপোনালোকে গুৰুত্ব সহকাৰে এই বাতৰিটো মন কৰিব যে এতিয়া মুখ্যমন্ত্ৰীৰ কিছুমান আচৰণে আমাক লাজ দিছে বুলি মন্তব্য কৰিছে জমিয়তক বুঢ়া আঙুলি দেখুৱাৰ পিছতে এতিয়া সৰব হৈছে AIUDF যাকে তাকে বুঢ়া আঙুলি দেখুৱাটো উচিত কাম নহয় বুলি কৈছে AIUDFে আৰু লগতে জমিয়তেই নহয় অসমৰ এতিয়া বহু দল সংগঠনে বিচাৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগ আইন কানুন নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য ইয়াৰ বিপৰীতে ব্ৰিটিছৰ সংগ দিছিল RSSৰ সদস্যসকলে বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ এই মুহূৰ্তত আমি তৃতীয়টো খবৰৰ পিনে আগবাঢ়িছোঁ সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই অসমৰ মুছলমানৰ এই বুলি এতিয়া মন্তব্য আগবঢ়াইছে এজন ব্যক্তিয়ে এই ব্যক্তিজন কোন হয় আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যদি ফটো চাই আপোনালোকে ধৰিব পাৰিছে এই বিষয়ে এতিয়া আমি গুৰুত্ব সহকাৰে আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছোঁ মন কৰিব ভূমি পট্টা থকা মানুহৰ সৈতে অন্যায় কৰিছে এতিয়া বিজেপি চৰকাৰে আৰু লগতে ধৰ্মীয় উন্মাদনাৰে বিভাজনমুখী ৰাজনীতি কৰিব বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব বুলিও কৈছে তেখেতে সংখ্যালঘুৰ অভিশাপ লাগিব মুখ্যমন্ত্ৰীৰ গাত এই বুলিও মন্তব্য কৰিছে এই ব্যক্তিজনে সংখ্যালঘুক কৰা অন্যায়ৰ ফল ভুগিব লাগিব বিজেপি চৰকাৰে কাৰ জৰিয়তে বাংলাদেশক সংস্থাপন কৰিব বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই অসমৰ মুছলমান লোকসকলৰ এই বুলি মন্তব্য কৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ হৈছে এতিয়া আমছু ভূমিপট্টা থকা মানুহৰ সৈতে অন্যায় কৰিছে এতিয়া বিজেপি চৰকাৰে এই বুলিও মন্তব্য কৰিছে আৰু ধৰ্মীয় উন্মাদনাৰে বিভাজনমুখী ৰাজনীতি কৰিব বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে এইদৰে কৈছে এতিয়া আমছুৰ নেতৃত্বাধীন ব্যক্তিগৰাকীয়ে শক্তি বৃদ্ধি হৈছে অখিল গগৈ ডাঙৰীয়াৰ 5 শতাধিক লোকৰ এতিয়া যোগদান ৰাইজৰ দলত কোনে আচলতে এতিয়া যোগদান কৰিলে ৰাইজৰ দলত অখিল গগৈৰ দলত সেই সম্পৰ্কে এটা ভাল খবৰ আহিছে অখিল গগৈৰ দললৈ আমি আপোনালোকক সবিস্তাৰে জনাই আছোঁ গতিকে আপোনালোকে গুৰুত্ব সহকাৰে মন কৰিব পুনৰ এতিয়া শক্তি বৃদ্ধি হ'ল অখিল গগৈ ডাঙৰীয়াৰ লগতে মনত ৰাখিব শক্তিশালী ৰূপত অখিল গগৈৰ নেতৃত্বাধীন এতিয়া ৰাইজৰ দল আৰু লগতে ৰাইজৰ দললৈ 5 শতাধিক কংগ্ৰেছ অগপ আপ তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মী আহিছে বুলি জানিব পৰা যায় শোণিতপুৰ
অগপ কংগ্ৰেছত আৰম্ভ এতিয়া বৃহৎ খহনীয়াৰ মনত ৰাখিব অগপৰ শোণিতপুৰ জিলাৰ যুৱ পৰিষদৰ উপ সভাপতিৰ ৰাইজৰ দলত এতিয়া যোগদান কৰা বুলি খবৰ আহিছে আমাৰ হাতত ৰাইজৰ দললৈ অগপৰ উপ সভাপতি জয়ন্ত বৰাসহ কেইবাগৰাকীও নেতা কৰ্মীয়ে এতিয়া যোগদান কৰিছে ৰাইজৰ দলত শোণিতপুৰৰ কংগ্ৰেছত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী এতিয়া আৰম্ভ হৈ গৈছে যোগদান কাৰ্যসূচীত উপস্থিত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথৰ মন কৰিব দৰ্শকসকল এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দলটো হৈছে এটা ব্লেকমেইলাৰৰ দল কংগ্ৰেছ দলত মুখ্যম আঘাত সানি ৰাইজৰ দলৰ বহু নেতাকৰ্মীৰ এই বুলিও এতিয়া মন্তব্য কৰিছে আৰু লগতে যোগদান কাৰ্যসূচীত বিজেপি কংগ্ৰেছক তুলাধুনা সাধাৰণ সম্পাদক অলক নাথৰ পৰৱৰ্তী খবৰটোত আছে অসমত বাংলাদেশী থকাত কোনো বাধা নাই অসমলৈ আহি অসমীয়াক এতিয়া নীতি শিক্ষা দিছে সৈয়দা হামিদে এতিয়া কি ধৰণে নীতি শিক্ষা দিলে সমগ্ৰ অসমবাসীক সেয়া মই আপোনালোকক বিস্তৃত তথ্য দিবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ মুছলমানক বাংলাদেশী সজোৱা হৈছে বুলি কৈছে এতিয়া সৈয়দা হামিদে আৰু লগতে দিল্লীত আছো যদিও অসমৰ মুছলমানৰ সৈতে আছে মোৰ হৃদয় এই বুলি কৈছে তেখেতে মুছলমানক এতিয়া টাৰ্গেট কৰা হৈছে সমগ্ৰ অসমত এই বুলিও মন্তব্য কৰিছে যে মুছলমানক বাংলাদেশী সজোৱা হৈছে মুছলমানৰ পৰিস্থিতি বৰ্তমান অসমত বেয়া বুলিও বিস্ফোৰক তথ্য তেখেতে দিছে আৰু লগতে বাংলাদেশী হোৱাটো কি অপৰাধ নেকি এই বুলি এতিয়া প্ৰশ্ন কৰিছে লগতে বাংলাদেশীও মানুহে হয় এই বুলিও কৈছে সৈয়দা হামিদে আৰু লগতে পৃথিৱীখন ডাঙৰ গতিকে বাংলাদেশী অসমত থাকিব পাৰে এই বুলিও মন্তব্য আগবঢ়াইছে সৈয়দা হামিদে আৰু লগতে অসমত বাংলাদেশী থকাত কোনো বাধা নাই বুলি তেখেতে কৈছে ইতিমধ্যে অসমলৈ আহি অসমীয়াক নীতি শিক্ষা এতিয়া সৈয়দা হামিদৰ মুছলমানক বাংলাদেশী সজোৱা হৈছে এনেকুৱা ধৰণৰ বিভিন্ন বিস্ফোৰক তথ্য দি এতিয়া অসমত তোলপাল লগোৱাৰ চেষ্টা কৰিছে নেকি সৈয়দা হামিদে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্টবিলাক দাঙি ধৰিবলৈ কিন্তু নেপাহৰিব এই মুহূৰ্তত আজি আমি শেষৰটো গুৰুত্বপূৰ্ণ খবৰৰ পিনে আগবাঢ়িছোঁ এইবাৰ অৰুণাচলীয়ে দখল কৰিছে বনাঞ্চল উচ্ছেদ কৰিবলৈ যাওঁতে আৰক্ষীৰ সৈতে অৰুণাচলীয়ে কৰিছে এতিয়া ভয়ংকৰ কাণ্ড আৰু এতিয়া তীব্ৰ উত্তেজনা হৈছে আৰু এইবাৰ অৰুণাচলীয়ে দখল কৰিছে আমাৰ অসমৰ বনাঞ্চল আৰু উচ্ছেদ যেতিয়া কৰিব গৈছিল সেই উচ্ছেদ কৰিব যাওঁতে আৰক্ষীৰ সৈতে অৰুণাচলীয় যি মানুহ সেই অৰুণাচলীয় মানুহে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আৰু এতিয়া তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ অৰুণাচল আৰু অসম লখিমপুৰৰ বনাঞ্চলত অৰুণাচলীয়ে সাজিছে ঘৰ উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ সৈতে এতিয়া ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উচ্ছেদৰ সময়ত আৰক্ষীলৈ শিলগুটি নিক্ষেপ বেদখলকাৰীৰ আৰক্ষীৰ বাহনো ভাঙি লণ্ডভণ্ড কৰে এতিয়া অৰুণাচলী বেদখলকাৰীয়ে লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ গাভৰু নদীৰ পাৰত অৰুণাচলীয়ে অবৈধভাৱে সাজিছিল ঘৰ 16 আগষ্টত আৰক্ষীৰ সহযোগত বন বিভাগে কৰিছিল এই উচ্ছেদৰ পাছতো পুনৰ ঘৰ নিৰ্মাণ কৰিছিল অৰুণাচলবাসীয়ে লগতে আজি পুনৰ প্ৰশাসনে চলাই উচ্ছেদ অভিযান উচ্ছেদৰ মাজতে এতিয়া ডেংকা বস্তিত তীব্ৰ উত্তেজনা হৈছে ডেংকা বস্তি হৈছে অৰুণাচল আৰু অসম সীমান্তৰ এখন ঠাই এতিয়া ডেংকা বস্তিত তীব্ৰ উত্তেজনা আৰু ইয়াক লৈ আগন্তুক সময়ত যি আপডেট আহে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে বিদায় মাগিছোঁ ধন্যবাদ